হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃদাংক অৱশ্য আজি আচলতে মই ধুতি চাৰ্ট পিন্ধি ওলাইছোঁ আচলতে আজিও আচলতে পুৰুষোত্তম নামঘৰত এটা অনুষ্ঠান আছে আমাৰ পুৰুষোত্তম নামঘৰত কিবা এখন মিটিং আছে আৰু এদিন হৈছিল আচলতে আমাৰ এদিন শংকৰদেৱৰ উৎসৱৰ দিনা দেখুৱাইছোঁ আচলতে পুৰুষোত্তম নামঘৰৰ অনুষ্ঠান আৰু আজিও দেখুৱাম কেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব আৰম্ভ কিবা কিবি হৈছেই বুলি শুনিছোঁ যাওঁ আহকচোন বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ পুৰুষোত্তম নামঘৰৰ কাৰ্যসূচী উদ্দেশ্য উপলক্ষে কি ইয়াতে নামঘৰত থকি পাতিছে ইতিমধ্যে আমাৰ বাপসকল আছে সকলো বাপ আহি উপস্থিত হ'বই কি খন্তেক পিছতে কিছু কাম আৰম্ভ হৈছে মই সকলো দৃশ্যাংশ দেখুৱাই যাই থাকিম কিছু বাপ আহিছে ই ৰিক্সাত আহিছে অলপ জুম কৰি দেখুৱাই দিছোঁ আপোনালোকে চাই থাকিব মই সমগ্ৰ দৃশ্যাংশ দেখুৱাই যাই থাকিম ইউটিউব চেনেলৰ জৰিয়তে আৰু ফেচবুক পেজতো এই ভিডিঅ'টো যিটিকে যাব গতিকে কিছু সময়ৰ পিছত আৰম্ভ হ'ব আজিৰ যি অনুষ্ঠান মুখ্য অনুষ্ঠান আজিৰ অনুষ্ঠানটোৰ সম্পূৰ্ণ উদ্দেশ্যটো আচলতে ভগৱত পাঠৰ ওপৰতে হ'ব বাৰু না আৰু অলপকৈ বেলেগ দেখুৱাব যাব পাৰে বিশেষকৈ সেইদিনাখনে আৰু বেলেগ কিবা কিবিও দেখুওৱা গৈছিল নাম দেখুওৱা গৈছিল আৰু কিবা দুই এটা জমনি টাইপৰ বস্তুও দেখুওৱা গৈছিল শংকৰদেৱৰ উৎসৱৰ দিনা আজি অকল এই ভগৱতে দেখুওৱা হ'ব আৰু বেলেগ কিবা কিবি পাৰোঁ যদি দেখুৱাম বাৰু চেষ্টা কৰিম দেখুৱাব কিছু সময় পিছতে আজিৰ যি অনুষ্ঠান মুখ্য অনুষ্ঠান আৰম্ভণি হ'ব ইয়াৰ সকলো যা যোগাৰ কৰা হৈছেই প্ৰায় এই কৈছেই যা যোগাৰ কৰিছেই আজিৰ এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হ'ল যে পুৰুষোত্তম প্ৰাথমিক শাখা আৰু মাধৱদেৱ আঞ্চলিক শাখাৰ যোনখন মূল মিটিং হয় সেই মিটিংখন এই বৰ্ষ আমাৰ এই পুৰুষোত্তম নামঘৰত অনুষ্ঠিত হ'ব আজিৰ মুখ্য উদ্দেশ্য এই অনুষ্ঠানখনৰ আছে আমাৰ ই ৰিক্সা চালক কুলু আমাৰ হৃদয় আছে হাইডেষ্টটো প্ৰসংগ প্ৰণালী অলপ আমি কৰিব আগবাঢ়িছোঁ আজি আমাৰ প্ৰসংগ ভাগি আগবঢ়াব আমাৰ মহতী প্ৰাথমিকৰ সন্মানীয় সম্পাদক আপোনাৰ পৰিচালকজনক এখন ব্যক্তিগতভাৱে সেৱা কৰিবলৈ আমাৰ পুৰুষোত্তম প্ৰাথমিকৰ সভাপতি অভিনৱ গোস্বামী কৃষ্ণ বৃন্দা বনে চলে রঙে পরমাতে জগতের গুরু হরি কাশী গোপকাশে আভিরবালকে বেরি চলে
প্ৰসংগ চলিছে অলপ দেখুৱাই যাম প্ৰসংগৰ দৃশ্যাংশ বৰ্তমান প্ৰসংগ শেষেই আৰু অলপ আছে অলপ মানে শেষেই আৰু প্ৰাৰ্থনা দিছে আচলতে আজি এই অনুষ্ঠানটো মই সম্পূৰ্ণভাৱে দেখুৱাই যাই থাকিম সেইদিনাখনৰ নিচিনা সেইদিনাখনে যেনেকৈ দেখাইছিলোঁ শংকৰদেৱৰ উৎসৱৰ দিনা আমাৰ যিটো পুৰুষোত্তম নামঘৰ অনুষ্ঠান আছিল আজিও ঠিক একেটা অনুষ্ঠান তেনেকুৱা ধৰণৰে অনুষ্ঠান আজি অলপমান বেলেগ হৈছে বাৰু আপোনালোকে ভিডিঅ'ত দেখিছেই নিশ্চয় সেইদিনাখনে অকল পুথি পঢ়িছিল আজি প্ৰসংগ কৰিছে ইতিমধ্যে প্ৰসংগ একেবাৰে সমাপ্ত হৈছেই ইয়াতে চাহবিলাক ইয়াতে প্ৰদান কৰা হৈছে বাপসকলক ময়ো চাহ খাওঁ অলপ দেখুৱাইছোঁ চাহ খোৱা দৃশ্যাংশ তেখেতসকলে চাহ খাই আছে ইয়াতে বাপসকলে বাকী মই বৰ্তমান চাহ খাই লওঁ নে কি কৈ গাইছ বাপক চাহ দিছোঁ চাহকাপ খাই ল মই সৰু সৰু বাপ পিক কৰি দিলোঁ বাপ কি মই চাহটো খাই ল'লোঁ গাইছ জিলপি দিছা অলপ জিলপি আৰু নিমকি দিলে অলপ খাই ল'লোঁ মোক কিয় কেমেৰা মাৰি আছা হে মোক কিয় কেমেৰা মাৰি আছা আনবিয়া লাগব কিয় আমাৰ তই মোক আনবি এই ৰ দাইদেৰি কালি জুবিনৰ কেই টকা পাইছে হা 20 টকা পাইছে দাইদেৰে 10 টকা পাইছে তোক কেই টকা দিছি 100 টকা দিছি বাপ্পা ঐ এতিয়া এখন মিটিং হ'ব এই মিটিংখন আচলতে আমাৰ নামঘৰত নহয় কিবা অসুবিধাৰ বাবে স্কুল ঘৰত হ'ব খন্তেক পিছতে ষ্টাৰ্টিং হ'ব এই মিটিংখন যোনখন তাৰমানে মূল মিটিং আৰু আজিৰ উদ্দেশ্য যোনখন মূল মিটিং সেইখন মিটিং হ'ব আৰু কাৰণে আমি আৰু এটা জুবিনদাৰ মেনেজাৰ ওলাইছে এটা জুবিন গাৰ্গো ওলাইছে গাৰ্গজন অহা নাই বাটৰ মেনেজাৰজন মোৰ কাষত আছে যোৱাকালি জুবিনদাৰ মেনেজাৰ আছে বাকী মেনেজাৰৰ কেনেকুৱা অনুভৱ ভাল লাগিছে জুবিনদাৰ সেই জুবিন বেণ্ডটো ময়ে খুলিছোঁ তাৰে মই সিদ্ধাৰ্থ নহয় কিন্তু মই সেই বেণ্ডটো ময়ে খুলিছোঁ এজন ছাৰৰ লগত ছাৰজনৰ নাম কি চিন্ময় কলিতা পদক্ষেপটো ভাল হৈছে বঢ়িয়া আছে
মই চাইছোঁ মই ভিডিঅ'টো পুৰা সম্পূৰ্ণ ভাইৰেল হৈ গৈছে একদম তো গোটাই ভাইৰেল পুৰা বেলেগ কি আৰু একদম জুবিন দাই যেনেকৈ একদম প্ৰগ্ৰেমখন কৰিছে এহঁতেও পুৰা আৰু ইয়াৰ যিটো তিয়ালৈ পুৰা মেনেজাৰ বা যেনেকুৱাকৈ হেৰি কৰিছে ই পুৰা ছেম ঠিক তেনেকুৱাকৈ কৰিছে মই গোটাইখিনি হেৰি চাইছোঁ আচলতে খুব ভাল লাগিছে আচলতে পঢ়ি এনেকুৱা আৰু পৰিচালকজনক খুব ধন্যবাদ জনাইছোঁ আজি যি মূল মিটিং সেই মিটিংখন ইয়াতে ষ্টাৰ্টিং হ'ব আচলতে নামঘৰৰ বিশেষ অসুবিধাৰ বাবে ইয়াতে কৰিব স্কুল ঘৰত ৰৈ গৈছে বা কৰি গৈছে সোমাবলগীয়া কথা সেইটো আপোনালোকে ক'লে আমি সোমাই ল'ম আৰু যদি কিবা বাদ দিব লাগে সেইটো মই কৰি দিছোঁ আৰু আমি উঠা হৈ গ'ল সভাপতিৰ এখন দুখন হ'ল সকলো প্ৰাৰ্থনা আছে এতিয়া আমাৰ যোৱা কালিলৈকে 9 নম্বৰ সাংগঠনিক দিশ সম্পৰ্কে 10 নম্বৰ কাৰ্যসূচীবিলাক যুগুত কৰি দিছে আপোনালোকে ইতিমধ্যে উদ্দেশ্যটো কৰি আছে মিটিং আৰম্ভ হ'লেই প্ৰায় আমাৰ যুগৰ বালিকাত্ব প্ৰাথমিকৰ হৰি প্ৰায় সম্পূৰ্ণ আৰম্ভ হ'লেই সভাপতি সম্পাদক প্ৰমুখে বাপ-বান্ধৱ সমস্ত আমাৰ আজিৰ এই সভা উদ্দেশ্য ব্যাখ্যা এনেধৰণৰ আমি আজিৰ এই সভাখন হ'ল এই চলিত বৰ্ষৰ অন্তিম কাৰ্যনিৰ্বাহক সভা আৰু আজিৰ এই সভাত আমি যিহেতু আমাৰ বাৰ্ষিক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনৰ আগত আমি আঞ্চলিক শাখাই নৱীকৰণ দিব লাগিব সেই উদ্দেশ্যে আমাৰ প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক সমস্তক জ্ঞাত কৰাৰ উদ্দেশ্যে আজিৰ এই সভাত নৱীকৰণ সম্পৰ্কে আলোচনা কৰা হ'ব লগতে আগন্তুক আমাৰ যি বাৰ্ষিক অধিৱেশন হ'ব এই সম্পৰ্কে আমাৰ বাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত কৰিম কেতিয়া কৰিম এই সম্পৰ্কে আজিৰ এই সভাত আলোচনা কৰা হ'ব আৰু আজিৰ এই সভাত আমাৰ অনুষ্ঠিত হৈ যোৱা শিশু কল্যাণ আই মাতৃ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কৃষ্ণ জন্মাষ্টমীৰ হিচাপ নিকাচ আজিৰ এই সভাত দাখিল কৰিব কিছুমান উদ্দেশ্য লৈ আজিৰ এই সভাখন আমি আয়োজন কৰিছোঁ কৃষ্ণ আজি সভাৰ উদ্দেশ্য কথা গতিকে এই উদ্দেশ্যটো ক'লেই ইতিমধ্যে ব্লকৰ জৰিয়তে দেখুৱাই যাই থাকিম আজি আমাৰ মাধৱদেৱ আঞ্চলিকৰ এই চলিত বৰ্ষৰ শেষ কাৰ্যনিৰ্বাহক আমাৰ পৰিৱৰ্তন প্ৰাথমিকত অনুষ্ঠিত কৰা হৈছে সেই উদ্দেশ্যে আজি আমাৰ পৰম সৌভাগ্য আমি ইমানখিনি বাপ বান্ধৱক এই প্ৰথমবাৰৰ কাৰণে আমাৰ প্ৰাথমিকত পাইছোঁ কৃষ্ণ সেয়েহে আমি আমাৰ আঞ্চলিকৰ সভাপতি বাপ আৰু আমাৰ সম্পদক বাপ দুয়োজনকে আমি এখন প্ৰতি বছৰে সেৱা জনাবলৈ আমি অনুৰোধ বিচাৰিছোঁ কৃষ্ণ আমাৰ সভাপতি বাপজনক প্ৰতি বছৰে সেৱা দিব আমাৰ প্ৰাথমিকৰ সভাপতি বৈকুণ্ঠ বৈশ্য বাপজনক লগতে আমাৰ সম্পাদক বাপজনক আমাৰ গাঁৱৰ সভাপতি মাননীয় বয়োজ্যেষ্ঠ ব্যক্তি ৰাজীৱ বৈশ্য বাপজনে বিজয় পাঠক বাপজনক আপুনি ভক্তি বছৰতে সেৱা কৰিবলৈ হেল্ল'
লগতে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি মমতা মহোদয়ক কলিজা প্ৰাৰ্থনা কৰিছোঁ মহোদয় দেখা আমাৰ আমাৰ সহসাধাৰণ সম্পাদক আমাৰ পবিত্ৰ পানীবেলা পবিত্ৰ বৈশ্য আমাৰ আমাৰ সম্পৰ্কৰ আন্তৰিকতাৰ সম্পৰ্ক থাকিলে চিনি পোৱা নাই ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল আমাৰ ইয়াতে ৰান্ধি আছে যিমানখিনি আমাৰ মিটিঙৰ ৰাইজ আছে বাপসকলৰ লগতে সকলোৰে ভোজৰ মহাপ্ৰসাদ খাব পৰাকৈ ইয়াতে মহাপ্ৰসাদৰ ৰন্ধা হৈছে ইয়াত ৰান্ধি আছে ইয়াতো আছে কি আছে চব্জি আছে দালি আছে আৰু মাছৰুম আছে আৰু মাহৰ দালি মচুৰ দালি অঁ ঠিক আছে ৰান্ধনী আপুনি নহয় অঁ ৰান্ধনী আপুনি নে তেখেত আপুনি অঁ ক'ৰ হয় আপুনি কেকানি গৈছিল অঁ এই আপুনি নহয় এই বাপ কেকানকুছিৰ বাপ এজনে ভাত ৰান্ধে বুলি কোৱা এটা জনপ্ৰিয়তা আছে আপুনি নহয় অঁ আয়োজনটো ইতিমধ্যে বাপে ক'লেই আচলতে আমাৰ ৰান্ধনী বাপ জনাই পুনৰ এবাৰ মই মিটিঙলৈ যাম এই যোনখন মূল মিটিং চলি আছে সেই মিটিঙলৈ পুনৰ এবাৰ যাম বলক আজিৰ মিটিং আচলতে আমাৰ পুৰুষোত্তম নামঘৰতে কৰাৰ কথা আছিল কিন্তু কি হ'ল যে এগৰাকী যোনজন আমাৰ মূল বাপ তেখেতৰ কোনোবা ঢুকালে বোলে সেইকাৰণে নামঘৰত কৰিব নোৱাৰিলে বাকী স্কুল ঘৰতে হ'ল আৰু মিটিংখন এই মিটিং সমাপ্ত হ'ল গাজি বিলাইছে আমিও গাজি পালোঁ ময়ো এয়া গাজি পালোঁ গাড়ীত লৈ ল'লোঁ আজিৰ অনুষ্ঠান মেক্সিমাম প্ৰায় সমাপ্ত হ'লে কিছু সময় পিছত মহাপ্ৰসাদ বিতৰণ কৰিব আমাৰ ডাঙৰ বাপনি এটা আছে ধনজিতৰ মায়াক যাক আমি ধনজিতৰ মায়াক বুলি পৰিচালনা কৰোঁ এটা আছে গৌৰীৰ মায়াক যাক আমি গৌৰীৰ মায়াক বুলি কওঁ বোলে মোৰ ইউটিউব চেনেলটোৰ বিষয়ে কিবা কওঁ হাই গাইজ আমাৰ মৃদংগদাৰ ইউটিউব চেনেলটো ভাল লাগে আপোনালোকে যদি চাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট শ্বেয়াৰ কৰিব মোৰ আচলতে এটা মৃদাংক বুলি আছে ইউটিউব চেনেলটোত মৃদংগ বস্য বুলি আছে বাই 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 ছাবস্ক্ৰাইবটো নাও কৰিবি কৈছোঁ কিজানি জানি নেকি গানটো গাবি নেকি মিটিং বোলে ভালকৈ মই সেই গোৱা বুলি ভাবিছিলোঁ সেই গোৱা নাই বোলে এতিয়া ভাত খাব যাওঁ ৰ'ব ভাত খাই থাকোঁ যাব বাকী এতিয়া আমি ভাত খাওঁ পানী দিয়া বাকী ভাত খাওঁ বাকী আঞ্জা ভাত বঢ়িয়া বৰ্তমান
নাই বৰ্তমান আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ সকলো শেষ বাকী নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে প্লিজ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত ভিডিঅ'টো চাই আছে ফেচবুক পেজটো প্লিজ ফ'ল' কৰিব